সমনীয়াৰ লগত খেলা খেলি সেই দিনবোৰ নেপাওঁ বিচাৰি আজি সকলোৱে মস্কুল 1 2 3 4 চবে মিলি শাৰী পাতি প্ৰাৰ্থনা সময়ত মনে মনে দিও হাঁহি অতীতে ৰাখি ধৰি বহুতৰে এনাজৰি নেযাবা পাহৰি কেতিয়াও সেই দুষ্টালি সৰুতে শিকিছিলো চবে আমি ভাই তো গাইজ আৰু এটা নতুন ভিডিঅ' লৈ স্বাগতম জনাইছোঁ সকলোকে আৰু আজি গৈ আছোঁ হেভেন হিলছ বুলি এটা প্লেচ আৰু চাই থাকক ভিডিঅ'টো ধুনীয়া মানে আজি প্লেচবোৰ দেখাম একদম পাহাৰৰ ওপৰলৈকে যাম আৰু মানে এইফালে পানী একদম পুৰা এইফালে বৈ আহিছে চব পাহাৰৰ একদম মানে ওপৰৰ পৰা গোটেইখিনি পানী আহি গৈছে আৰু মানে এইফালে বানপানীৰ নিচিনাই হৈ গৈছে মানে তো গাইজ চাওক প্ৰকৃতিৰ ৰূপ চাওক অসমতে আছে এইবোৰ বাহিৰলৈ আমাৰ যাবৰ কোনো প্ৰয়োজন নাই ৰাইট এফালে এটা ৰাস্তা আছে আৰু আমি ৰাইটত যাম তো গাইজ আৰু 8 মিনিটৰ ৰাস্তা আমি প্ৰায় পালোহি চাওক এইফালে ধুনীয়াকৈ পাহাৰত একদম ৰ'দ পৰি আছে তো এতিয়া আমি অলপ আগত যাই পেলাই লেফ্ট টাৰ্ণ ল'ব লাগিব আৰু বেছি দূৰ নাই আৰু আপোনালোকে চাই থাকক তো গাইজ আপোনালোকে নিশ্চয় দেখা পাইছে ক'ব নালাগে আৰু পৰিৱেশটোৰ কথা আৰম্ভ হৈ গৈছে আৰু চাওক नज़ारा देखो लेफ्ट साइड में चलना पड़ेगा এই মোৰ মতে এইফালে হ'ব আৰু একদম পাহাৰৰ ওপৰত উঠা কথা আছে বাইক লৈ যাম যিমানখিনি পাৰে আজি লখিমীক একদম ওপৰত উঠাই দিম আৰু ৰাস্তা মানে আপোনালোকে নিজে গম পাইছে দেখি কেনেকুৱা কণ্ডিশ্যন আৰু অফ ৰোডিং মানে বাইক লৈ আহিলে ইয়াত এডভেঞ্চাৰ কেইখন ভাল পাব এইফালে গাইজ এইফালে চাওক একদম পাহাৰ চাওকচোন একদম ধোঁৱা ওলাই আছে গাইজ আৰু এইফালে চাওক গাইজ কি মজা ভিউ ক'ত আহি গ'লো এয়া ৱাটাৰ ক্ৰচিং লাহে লাহে পাই আছো আৰু আগলৈ পাম নেকি নাজানো আৰু বঢ়িয়া ৱাটাৰ ক্ৰচিং অ' মাই গড ৱাটাৰ ক্ৰচিং চাওক না কিমান ৱাটাৰ ক্ৰচিং কিমান চাব এয়া So guys, চাওক একদম বঢ়িয়া এনেকুৱা প্লেচ মানে একদম ছেকেণ্ড লাডাখ আৰু আমাৰ বাইকবিলাক ইয়াতে ৰাখি থৈ দিছোঁ ফটো চটো উঠিম আপোনালোকে ইনষ্টাগ্ৰামত চাব লাগিব ফটোৰ কাৰণে তো এতিয়া অলপমান ফটো চটো উঠি লওঁ আৰু পানীবিলাক চাওক না মজা তো এতিয়া অলপ ফটো চটো উঠি লওঁ তাৰপিছত দেখাই আছোঁ তো গাইজ একদম মানে বঢ়িয়া পৰিৱেশৰ মাজত আৰু আমি এইফালে আগত যাম আৰু আগত যাম তো চবেই ফটো উঠি আছে আৰু এইফালে একদম পুৰা উত্তেজিত ৰাইজ হৈ আছে আৰু আমি এইফালে একদম পুৰা চব ৰাইজৰ মানে একে লাডাখত অহা ফিলিংছটো পাই গৈছে পাইছানে নাই মজা তো এতিয়া আমি আগলৈ যাম আৰু কিমানখিনি পাওঁ ওপৰলৈ সোমাই যাম একদম ওপৰ পাহাৰৰ মাজত সোমাই যাম চ' চাই থাকক ভিডিঅ'টো গাইজ আমি আৰু অলপ ওপৰত যাম ইয়াতে অলপমান ভিডিঅ' ফটো উঠিলোঁ চ' আৰু অলপমান আগত যাম আমি চ' একদম ৰিয়েলি আমি একদম লাডাখৰ মানে ফিলিংছটো পাইছোঁ
আৰু অলপমান আমি ওপৰত যাম। মজা আহি গ'ল। এইফালেতো গাড়ী ভুলতো আহিব নোৱাৰি, অনলি বাইক আহিব পাৰিব। এডভেঞ্চাৰবিলাকতো মজা পাব ইয়াত। কিন্তু মোৰ লখিমী ইমানে পাৱাৰ আছে, উঠাই লৈ যাবই চবতে। এয়া আপোনালোকক লৈ গৈ আছে। লখিমীয়ে একদম কিমান টপত নিব পাৰে আজি চাওঁ। তো গাইজ যেতিয়া আমি আৰু অলপ ওপৰত যাম, আৰু অলপ মানে কি যিমান পাওঁ সিমান যাম। তো পানী মানে অলপমান সোমাই গৈছে বাইকৰ চাইলেঞ্চাৰত। একো নাই বাৰু, প্ৰব্লেম নাই। ভিডিঅ' এটা কৰ না পিছপিনৰ পৰা। গৈ আছো, ষ্টাৰ্টটো অফ হৈ গৈছে। একো নাই, যাব 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 যাব। অ' গাইজ কিমান ডেঞ্জাৰ আপোনালোকে চাব পাৰে। অ' গাইজ কেনেকুৱা ওপৰত আহি আছো আমি, কেনেকুৱা এডভেঞ্চাৰ ট্ৰিপ। অ' মাই গড গাইজ, আমি ৱাটাৰফলটো চাউণ্ডটো শুনি আছো এইখিনিতে। হয়তো এইফাললৈ আছে, আৰু আমি বাইককেইখন ইয়াতে থৈ লওঁ। আৰু এইখিনিতে হ'ব চাগে। আমি মানে চাউণ্ড শুনি আছোঁ, আপোনালোকে শুনা নাপাব। আৰু ইহঁতকেইটা বহুত পিছত ৰৈ গ'ল, আৰু ডাবল উঠিলে পৰিবলৈ উঠাই হ'ব, শিলে চিলে বাগৰি। আৰু একদম চাওক কি ভিউ চাওক। তো গাইজ আমাৰ খোৱা বোৱাও হৈ গ'ল। চ' এতিয়া চিধা যাম ঘৰলৈ। আৰু ৰাস্তা খুবেই বেয়া, আৰু একদম পুৰা ওপৰত আছোঁ আমি। দেখি গম পাইছেই নিশ্চয় কিমান ওপৰত আছোঁ। চবফালে শিল শিল আৰু শিল। গোটেই নাজাৰাটো এবাৰ চাই লওক। এইফালে গাড়ীও আহিছে, এইবিলাক গাড়ীটো দুদিনতে ভাঙি যাব। বহুত ভাল লাগিল গাইজ, আপোনালোকে আহিব নিশ্চয়। প্লেচটো এবাৰ চাই যাব। লাডাখৰ ফিল যদি নাপায় মোক ক'ব। লাডাখ লাইট ক'বলৈ গ'লে। তো গাইজ এইখিনিৰ পৰা শেষ হৈ গ'ল হেভেন হিলছ। আমি একদম ভিতৰৰ পৰা ওলাই আহিলোঁ, আৰু এতিয়া গাঁওকেইখন পাৰ কৰি চিধা মেইন ৰোডত উঠিম। তো গাইজ আমাৰ ৰাস্তা অলপমান খেলি মেলি হ'ল, অলপমান বেলেগ ৰাস্তাইদি আহিবলগীয়া হৈ গ'ল। আৰু মানে আমি মেইন ৰোড বেছি দূৰ নাই আৰু পাই যাম।
তো ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক এটা কৰি দিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ওচৰতে থকা ঘণ্টি বটনটো বজাই দিব। তেতিয়া মই আপলোড দিয়াৰ লগে লগে আপোনালোকৰ তাত নটিফিকেশ্যন যাব আৰু তো নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। আজিলৈ বাই বাই।